মাজনী তুমি কোনো ফ্ৰেছ হৈ লোৱা মোৰ বিশেষ কাম এটা আছে মই সৰি মাজনী সৰি আজি মোৰ আৰ্জেণ্ট মিটিং এখন আছে ঠিক আছে মই আজি কামৰ পৰা আহোঁতে এখনমান সোনকালে আহিম মোৰ জীৱনটো বৰবাদ কৰি দিছে কি যে মা দেখা না একো দেখা নাপায় দেখোন মানে মাজনী বেলেগে শুনিলে মোৰ গোটেই মন সন্মান গুচি যাব কোন পেনে চেনে গোটাই ওলাই যাব বিচাৰিছে আহি যা ৰাজা যদি গম পালে হয় ভাওনা হৈ গ'ল হয় হা কি কম জানি গাঁৱৰে হয় আৰে কি আৰে মাজনী এইবিলাক ফুৰা এটা ফাইল বিচাৰি পোৱা নাই মোৰ টেমা গৰম কৰি দিছে তুমি অসম চুক্তি দিয়াৰ দৰে এনেকা চুক্তিবিলাক দি নাথাকিবাচোন মই কিন্তু বহুত বেয়া পাওঁ হা মই আহিছো হা তুমি যে মোক বিকে বুলি মাতিছে নহয় এনেকা লাগিছে মোৰ একেবাৰে চব মাহত বহাগ বিহু অহা যেন লাগিছে ৰাজা আৰে মাজনী তুমি সুধিছা মই নকলে থাকিব পাৰিম হা মোৰ হ'ব লগা মাইকীৰ সম্পদ খাই কৈছো ৰাজা আমাৰ গাঁৱৰে হয় বেচাৰা সৰু থাকোঁতে তাৰ মা দেউতাকেইটা টান বেমাৰত ঢুকাই থাকিল তাৰপিছত কি উপায় বিহীন হয় মোমাইকৰ ঘৰত গৈ পঢ়া শুনা কৰি ডাঙৰ দীঘল হ'ল আল্লাহ নিয়ম ভগৱানৰ নিয়ম যোৱা এক বছৰ আগত এটা গাড়ী এক্সিডেণ্টত তাৰ আকৌ মোমাইক মানুহটো ঢুকাই থাকিল সি আকৌ দেউতাকৰ ঘৰত আহি তাতে আছে মই এটা কথা কওঁ ৰাজা কিন্তু বহুত ভাল ল'ৰা নে হয় বঢ়িয়া ল'ৰা হা এইটো জীৱন খুব দুখৰ কাহিনী আচ্ছা মাজনী মই এটা আহিছো তুমি মাত্ৰ আহিছা ইমান দূৰৰ পৰা ভালকে তো ৰেষ্ট লোৱা আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক ককা গুচিকি পাম বুলি গাঁৱত নাথাকে চহৰত গুচিছে তুমি আৰু চহৰৰ পৰা আহি গাঁৱত ককা পানী পানী লেতেৰা পেলাই আনিব বিচাৰিছা সকলোৰে ঘৰতে বেলেগ বেলেগ কোনোবাই চহৰীয়া যান্ত্ৰিক জীৱনবোৰ এৰি গাঁৱলৈ আহি মনবোৰ সেউজীয়া কৰিব বিচাৰে আৰু কোনোবাই গাঁও এৰি চহৰলৈ গৈ যান্ত্ৰিক হ'ব খোজে মই কিন্তু
পেটেল চু জোতা চাউমিন মৌমিন খাব মন যায় তুমি চবৰে গৈ ষ্টাইল কৰা মম কৰা কি কৰা কৰিবা যাই নেকি তুমি কাম কালিৰা হে বিয়া মাৰিছে ভালে হ'ব কালি গাঁৱত ঘূৰিব পাওঁ আৰু এইটো চানচেটে মই এটা বিউটি আই লাভ ইউ দি থৈ নহয় বিউটি প্লেছ বুলি কৈছো বুজি পাইছে নে মাজনী বাকী কিন্তু খাবা নহ'লে কিন্তু কথা লাগি দিব খাবা হ'ব নে খাবা কথা ভাবিছো তুমি চাগে ইয়াত থাকি বৰ বৰ ফিল কৰিছা চ' কাইলৈ আমি দাৰ্জিলিঙত ফুৰিবলৈ যাম বুলি ঠিক কৰিছো তুমি ঘৰখনত ইমান দিনৰ মূৰত আহিছা তাত আমি একেলগে ক'তো ফুৰিবলৈ যোৱাই নাই নহয় হয় নেকি মই তুমি বৰ পইচা বুলিহে কথা পাতি কৈছিলো সেয়েহে ভাবিছো কাইলৈ গোটেই গাঁওখন ফিৰা কৰি চাব সেয়েহে কাইলৈ ডাঙৰ লগত গাঁও ফুৰিবলৈ যাম পাপা এতিয়া মই সৰু হৈ থকা নাই নহয় এতিয়া মই নিজকে এডজাষ্ট কৰিব পৰা ঠিক আছে মই বাবাক কৈ দিম বাবাই তোমাক গাড়ীৰে গৈ পেলাই এবাৰ গাঁওখন ফুৰাই লৈ আহিব আৰু এনেও গাড়ীত ফুৰিবলৈ মন যায় তুমি ফৰ্তি হোৱা যি নোহোৱা লাষ্টত গৈ কিনে একেবাৰে পাৰ্লি যি হৈ যাব তোমাক লাগিব খালি তুমি যাওঁ যাওঁ পইচা পালি যাওঁ যাব পৰা আমাৰ ডেকা নিচিনাকে মৰম পালি যাওঁ যাব পৰা তুমি যাবাই নেকি Hey!
জীয়াই ৰাখিবলৈ কিন্তু হঠাৎ ইয়াত জীয়াই ৰাখি মই মাত্ৰ আচলতে কি জানে পুলিচৰ লগত বন্ধুত্ব কৰিবলৈ পায় আৰু বন্ধুত্ব আপুনি বুজাই প্ৰথমে বন্ধুত্ব তাৰপিছত সেইখিনি সময়ত মই তুমি কেনেকৈ নকবা ক্ষমতাৰ পিছত ধৰোতে প্ৰেম ভাল পোৱা কি মই সেইবোৰ পাহৰি গৈছো আজি মই কৰিছো জীয়াই থাকিবলৈ হলে টকা পইচাৰ চেষ্টা নহয় জীয়াই থাকিবলৈ হলে এটা সুস্থ মন আৰু এখন সুস্থ সমাজৰ প্ৰয়োজন এই ৰজাহঁতৰ মাজতে ভৱিষ্যতৰ সকলো বিচাৰি পাওঁ আজি মই উপলব্ধি কৰিছো মই যি কৰিছিলো সকলো ভুল কৰিছো আজিৰ পৰা মই তোমাৰ হাতত Vai,